নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ দহি বৰা ৰেচিপিটো যদি ভাল লাগে ভিডিঅ'টো শেষলৈকে চাব বৰা বনাবৰ কাৰণে মই উৰদ দালি আৰু মুগ দালিত একেলগে তিয়াই থৈছিলোঁ সেইখিনি 4-5 ঘণ্টামান হ'ল তিয়াই থৈছিলোঁ আৰু এতিয়া এইখিনি মিক্সিত দি পেষ্ট এটা বনাই ল'ম এটা স্মুথ পেষ্ট বনাই লম ইয়াতে মই দি দিম অলপ আদা আৰু এটা জলকীয়া দি দিছো এটো আপোনালোকে পিছত কুটিও দিব পাৰে মই লগতে একেলগে দি দিম মিক্সিত আৰু দিছো আধা চামুচ নিমখ এইখিনি এটা মিক্সিত পেষ্ট বনাই লম অকমান পানী দি দিম বেছি পানী নিদিব নহলে বেছি পনিয়া হৈ যাব পেষ্টটো বনাই ললো কিন্তু একেবাৰে মিহি নকৰিব অলপ গুটা গুটা হৈ থাকিলে ভাল তে বলটো উলিয়াই লম এতিয়া তাত অকমান নিমখ দিম কাৰণ পিছতো নিমখ দিছো সেইকাৰণে আৰু অকমান নিমখ দি এটো হাতেৰে মিলাই লম এটা হেৰিতে মিলাব প্ৰায় 2-3 মিনিট মান এনেকে মিলাব এতিয়া এখিনি প্ৰায় 10 মিনিট মানৰ কাৰণে ঢাকি থম আৰু ৰেডি কৰি লম তেতেলীৰ চাটনিটো ৰেডি কৰিম 10 মিনিট মানৰ কাৰণে এখিনিতে ঢাকি দিম তেতেলীৰ চাটনিটো বনাবৰ কাৰণে মই তেতেলী পানীত তিয়াই থৈছিলো তাৰ পিছত গুটিখিনি অতৰাই লৈছো এতিয়া কেৰাহীখন গেছৰ ওপৰত পাতি গেছটো জ্বলাই দিম আৰু পানীৰ সৈতে তেতেলীৰ দিনখিনি উলিয়াই থৈছিলো এখিনি গেছত দি দিম কেৰাহীখনত দি দিম ইয়াতে দি দিম ইয়াত মই দি দিম আধা চামুচ জিৰা গুড়ি আধা চামুচ দিম জলকীয়া গুড়ি কালাৰটো ধুনীয়া হ'ব তেতিয়া আৰু 2 চামুচ দিম চেনি আৰু অকমান নিমখ দি দিম আৰু এখিনি লৰাই পানীটো শুকাই পেলি তেতেলীৰ চাটনিটো বনাই লম এটা দুটা গুটি থাকি গৈছে পানীখিনি যেতিয়া শুকাই আহিব তেতিয়া গেছটো অফ কৰি দিলে হ'ল জলকীয়াৰ গুড়িখিনি দিয়াৰ কাৰণে কালাৰটো ধুনীয়া হৈ গ'ল মই কাশ্মীৰী মিৰ্চটো দিছো যাতে বেছি জ্বলাও নহয় এতিয়া গেছটো অফ কৰি দিম এতিয়া বনাই লম দৈখিনি মিঠা চাটনিটো ৰেডি কৰিব লাগিব তেতেলী চাটনিখিনি হৈ গ'ল এতিয়া দৈখিনি ৰেডি কৰি লম ইয়াতে দিম 1 চামুচ চেনি দিছো অকমান নিমখ দিম আধা চামুচতকৈ কম অলপ নিমখ দিছো আৰু 4-5 চামুচ মান পানী দিম এনেকে ফেটি পেলা এটা স্মুথ কৰি লম ক্ৰিমি টেক্সচাৰ এটা আহিব তেতিয়ালৈকে এনেকে ফেটি থাকিম
এনেকুৱা হৈ যাব পানী আৰু দৈখিনি ভালকে মিলি গল এতিয়া এখিনি থৈ দিম আৰু প্ৰায় 8-9 মিনিট হৈ গল এতিয়া কেৰাহীখন পাতি দিম গেছত বৰাগিটা বনাবলৈ কাৰণে আৰু দৈখিনি যদি বেছি টেঙা হয় তেন্তে চেনি 2-3 চামুচ দিব আৰু বৰাখিনি তিয়াই ৰাখিবলৈ কাৰণে মই এইটো পানী লৈ লৈছো নৰমাল টেম্পাৰেচাৰত থকা তাতে দিছো আধা চামুচ নিমখ আৰু আধা চামুচ আৰু দিছো আধা চামুচ চেনি আপোনালোকে অকল নিমখও দিব পাৰে এইখিনি এটা মিলাই পেলি থৈ দিম আৰু বৰাখিনি যেতিয়া ৰেডি হ'ব ইয়াতে তিয়াই ৰাখিব লাগিব অলপ দেৰি কাৰণে সেইকাৰণে এইটো ৰেডি কৰি লৈছো গেছত কেৰাহীখন পাতি দিছো কেৰাহীখন যেতিয়া গৰম হৈ আহিছে তাত দি দিছো ৰিফাইন তেল বৰাগিটা ভাজিবলৈ কাৰণে আৰু এতিয়া এটা এটাকে দি পেলি বৰাগিটা ভাজি লম হাতেৰেও দিব পাৰে বা চামুচেৰেও দিব পাৰে তেলখিনি গৰম হৈছে এতিয়া এটা এটাকে দি দিম আপোনালোকে নিজৰ হিচাপ মতে সাইজটো যিমান ডাঙৰ কৰিব বিচাৰে যিমান সৰু কৰিব বিচাৰে যদি ডাঙৰ বৰা বনাব বিচাৰে ডাঙৰকে দিব সৰকে দিব বৰাখিনি মই এনে ধৰণে ফ্ৰাই কৰি লম গেছটো একেবাৰে বহাই নিদিব পটকে নহলে জ্বলি যাব মিডিয়াম ফ্লেমত ৰাখিব অলপ যেতিয়া টান হৈ আহিব এনেকৈ লৰাই দিব উল্টিয়াই দিব লাগিয়ে ধৰিছে এইকিটা পৰা হৈ গৈছে আৰু ইয়াপা উলিয়াই মই যে ৰেডি কৰি ৰাখিছিলো নিমখ পানীখিনি তাত দি দিম 10 মিনিট মানৰ কাৰণে তাত ডুবাই দিম 10 মিনিট মান হৈ গল এতিয়া এইকিটা বৰাগিটা আপা পানী পা উলিয়াই দিম কিন্তু পানীটো এনেকে চেপি দিব বহুত দেৰি থাকিলেও কিন্তু বৰাবোৰ ভাঙি যাব তাৰ পিছত দৈ দি দিছো গুটেখিনি মই এনে ধৰণে বনাম पाँच मिनिट माনৰ কাৰণে ফ্ৰিজতো থব পাৰে বা এনেকে ডাইৰেক্টও খাব পাৰে ফ্ৰিজত থৈ খালে বেছি ভাল লাগে আৰু এখন প্লেটত মই এনেকে উলিয়াই দিম অকমান দৈ আৰু দি দিছো আৰু ইয়াত যে বনাই থৈছিলো তেতেলী চাটনিটো হেতু দি দিম আৰু আপোনালোকে গ্ৰীণ চাটনিও দিব পাৰে আৰু মই এতিয়া ওপৰত দিম অলপ চাট মছলা দিম অকমান দিম জিৰা গুৰি আৰু অকমান কাশ্মীৰী মিৰ্চ পাউডাৰ দিছো আৰু অকমান নিমখ দিম কাৰণ নিমখ দিয়া আছে আৰু ইয়াৰ ওপৰত আপোনালোকে নিজৰ পছন্দ মতে বাদাম ভুজিয়া পাপৰ সব দি দিব পাৰে আৰু বাকি থাকাখিনি সব মই এনেকে বনাম
আমাৰ টেষ্টি দহি বড়া ৰেডি হৈ গ'ল একদম সহজে এবাৰ ৰেচিপিটো ট্ৰাই কৰিব আৰু মোক কমেন্ট কৰি জনাব যে কেনেকুৱা হ'ল আৰু যিসকলে আজি প্ৰথমবাৰৰ কাৰণে চাই আছে এটাই অনুৰোধ প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু অলপ সাপোৰ্ট কৰিব